হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। ছ' HS পৰীক্ষাৰ্থীসকল যিসকলে নেকি আগন্তুক 2025 এক্সামত অৱতীৰ্ণ হ'ব, তেওঁলোক বহুতো চিন্তিত হৈ আছে যে এখন ৰুটিন প্ৰকাশ পাইছে, সেইটো ফেক নে ৰিয়েল, বহুতে তেনেকৈ সুধিছে বা বহুতো ছাত্ৰ ছাত্ৰীয়ে সেইটো লৈ পেলাই অলপ চিন্তিত হোৱা দেখা গৈছে। ছ' আজিৰ ভিডিঅ'টোত সেইটোৱে ডিছকাছ কৰিম যে যিটো ৰুটিন আছে সেইটো কিমান অথেণ্টিক হয়। আৰু আপোনালোকে কিন্তু এতিয়া পঢ়িবলৈ সময় আহি গ'ল। আপোনালোকে ঠিকেই দেখিছে, মাজত মাত্ৰ আপোনালোকে 2 মাহ আছে বুলি ভাবি লওক, দিনে ৰাতি পঢ়াৰ সময় এতিয়া। আৰু এই যে ৰুটিনখন আপোনালোকে এনেকুৱা এটা ৰুটিন দেখিবলৈ পাইছে, এই ৰুটিনখন কিমান দূৰ সঁচা, ৰুটিনখন সঁচা নে মিছা, সেইটো আপোনালোকে আজিৰ ভিডিঅ'টোত চাই লওক। বেছি সময় নাই কিন্তু। এতিয়া আপোনালোকে চাব পাৰে, আপোনালোকে এনেকুৱা এখন ৰুটিন হয়তো পাইছে। ছ' ইয়াতে আপোনালোকে চাব পাৰে যে 13 ফেব্ৰুৱাৰীৰ পৰা থাৰ্ছডেৰ পৰা আপোনালোকে এক্সাম ষ্টাৰ্ট হ'ব। আৰু যিটো প্ৰথম এক্সাম আছে সেইটো ইংলিছ। তাৰপিছত 14 ফেব্ৰুৱাৰীত মিউজিক গ্ৰুপ বি আৰু ভেকেশ্যনেল পেপাৰ 1। 15 ফেব্ৰুৱাৰীত আপোনালোকৰ আছে স্বদেশ অধ্যয়ন। আৰু 17 ফেব্ৰুৱাৰীত আছে ফিজিক্স, একাউণ্টেঞ্চি, এডুকেশ্যন। তেনেকৈ 21 ফেব্ৰুৱাৰীত আছে কেমেষ্ট্ৰি, বিজনেছ ষ্টাডিজ, পলিটিকেল ছায়েন্স। 22 ফেব্ৰুৱাৰীত আছে বিহু, মিউজিক গ্ৰুপ চি। 24 ফেব্ৰুৱাৰীত আছে বায়'লজি, ইঞ্চুৰেঞ্চ আৰু হিষ্ট্ৰী। 25 ফেব্ৰুৱাৰীত আছে মিউজিক গ্ৰুপ এ, কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেশ্যন। 27ত আছে আকৌ থাৰ্ছডেত মেথমেটিক্স আছে। 28 ফ্ৰাইডেত আছে আপোনালোকে চাই ল'ব ৰিটেইল, ট্ৰেড, এগ্ৰিকালচাৰ, ডেইলি ফাৰ্মাৰ, কালচাৰিষ্ট এইবিলাক আছে, হেল্থ কেয়াৰ এইবিলাক আছে। আৰু তাৰপাছত আপোনালোকে চাব পাৰে মাৰ্চৰ 1ত ছেটাৰডেত আপোনালোকৰ আছে এণ্টাৰপ্ৰেনাৰশ্বিপ আৰু ডেভেলপমেণ্ট, মৰ্ণিং শ্বিফ্টত, আৰু ইভিনিং শ্বিফ্টত আছে এডভান্স সংস্কৃত। তাৰপাছত মাৰ্চৰ 3ত আছে আপোনালোকৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, যিটো আমাৰ MIL আছে, আৰু অল্টাৰনেটিভ ইংলিছ, যোনে অল্টি লৈছে তেওঁলোকৰ অল্টি। মাৰ্চ 4ত আছে হোম ছায়েন্স আৰু ভেকেশ্যনেল পেপাৰ 2। মাৰ্চ 5ত আছে লজিক এণ্ড ফিল'চফি, ফাইনেন্স, চাইক'লজি। মাৰ্চ 5ত আছে ফাইন আৰ্টছ, ইকনমিক, জিঅ'গ্ৰাফী, বায়'টেকনলজি। আৰু তাৰপাছত মাৰ্চ 7ত আছে বিজনেছ, মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স, জিঅ'গ্ৰাফী, জিঅ'লজি। মাৰ্চ 8ত আছে এডভান্স লেংগুৱেজেছ, আৰবিক, সংস্কৃত, পাৰ্চিয়ান এইবিলাক। মাৰ্চ 11ত আছে ইকনমিক্স। মাৰ্চ 12ত আছে ষ্টেটিষ্টিক্স। মাৰ্চ 13ত আছে আপোনাৰ মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজি। আৰু মাৰ্চ 17ত আছে এন্থ্ৰপ'লজি, ছ'চিয়'লজি আৰু ছেলছমেনশ্বিপ এণ্ড এডভাৰটাইজিং। এতিয়া কথাটো হ'ল যে এই ৰুটিনটো সঁচা নে মিছা। চাওক, এই ৰুটিনটো সঁচা। ইতিমধ্যে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এইটো নিজৰ টুইটাৰত অফিচিয়েলভাৱে প্ৰকাশ কৰিছে। ছ' এইটো এটা ৰুটিনটো সঁচা হয়। আপোনালোকে এইটো মানি পেলাই এক্সামৰ প্ৰিপেৰেশ্যন কৰিব পাৰে। আৰু লগতে আপোনালোকক এটা কথা জনাই দিব বিচাৰোঁ যে যিটো পেপাৰ দিয়া হয় এক্সামৰ আগত, সেইটো আপোনালোকক আগতে 5 মিনিট আগতে দিয়া হৈছিলে কুৱেশ্যন পেপাৰটো চাবলৈ। এইবাৰ কিন্তু 10 মিনিট আগতে আপোনালোকক কুৱেশ্যন পেপাৰটো দিয়া হ'ব। আৰু সকলোকে পুনৰবাৰ বেষ্ট অফ লাক। যিমানকেইজন অৱতীৰ্ণ হ'ব লগা, এই আগন্তুক HS পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা পৰীক্ষাৰ্থী আছে, সকলোৱে ভালকৈ এক্সাম দিবা। বেষ্ট অফ লাক। থেংক ইউ।